নমস্কাৰ, বিনিতা ৰেচিপি ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত পনীৰ এটা চিম্পুল চাই ৰেচিপি লৈ আহিছোঁ। খাবলৈ বহুত টেষ্টি হৈছিলে আৰু কেনেকৈনো বনালোঁ এই ৰেচিপিটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আহকচোন দেৰি নকৰি ভিডিঅ'টো মাজলৈ যাওঁ। এইফালে বাদাম লৈছোঁ, পনীৰ, আদা, তেজপাত, জলকীয়া, পিঁয়াজ আৰু মই মছলাখিনি লৈ লৈছোঁ। আপোনালোকে চাই লওক, নিমখ, জলকীয়া গুড়া, জিৰাটো লৈছোঁ। আৰু আহক এতিয়া এই মছলাখিনি মই অকণমান মিক্সিত পেষ্ট বনাই লওঁ। এইফালে জলকীয়া দি দিছোঁ, পিঁয়াজ, আদা দি দিছোঁ আৰু এই পেষ্ট ৰেডি হৈ গ'ল। আৰু এইফালে মই পনীৰটো অকণমান বইল কৰি ল'ম। পনীৰত যোনটো নিমখ থাকে তেতিয়া বইল কৰি ল'লে গুচি যাব আৰু খাবলৈ তেতিয়া ধুনীয়া টেষ্টি হয়। মই পনীৰখিনি অকণমান বইল কৰি লৈছোঁ, 2-3 মিনিটমান বইল কৰিলে হৈ যাব। আৰু এতিয়া মই এই বইল কৰি হৈ যোৱাৰ পিছত সেইখিনি কাঢ়ি এতিয়া আকৌ ইয়াত মই বাটাৰ দি পেলাই বনাবলৈ ষ্টাৰ্ট কৰিম। আৰু মই বাটাৰখিনি দি দিছোঁ। আপোনালোকে তেলো দিব পাৰে, বাটাৰটো দিলে খাবলৈ বেছি ধুনীয়া হয়। আৰু এইফালে লগতে তেজপাত দুটাও এড কৰি দিছোঁ। তেজপাত দুটা অকণমান ৰঙা হোৱালৈকে, তাৰপিছতে মই ইয়াত পেষ্টখিনি এড কৰি দিছোঁ। আপোনালোকে মিক্সিটো দিব পাৰে, কিন্তু এনেকৈ বনালে খাই বেছি টেষ্টি লাগে। আৰু ইয়াৰ লগতে মছলাখিনি মই এড কৰি দিছোঁ, জলকীয়া গুড়া, হালধি, নিমখ। আৰু যেতিয়া আপোনালোকে একদম ধুনীয়াকৈ ভাজি থাকিব, যেতিয়ালৈকে মছলাখিনিৰ পৰা অকণমান তেল ওলাই নাযায়, তেতিয়ালৈকে ভাজি থাকিব লাগিব। আৰু লগতে মই জিৰাটো এড কৰি দিছোঁ। অন্য মছলা মই ইয়াত নিদিওঁ, জিৰাটো আপোনালোকে দিব পাৰে। আকৌ লৰাই আছোঁ 2-3 মিনিটৰ কাৰণে। পিঁয়াজ, আদা, নহৰু পেষ্টটো ভজা হোৱাৰ পিছত বাদামখিনি ইয়াতে মই এড কৰি দিছোঁ। আকৌ 2-3 মিনিটৰ কাৰণে বাদামখিনি পিঁয়াজৰ মাজত যেতিয়া সোমাই যাব মছলাটো, তেতিয়ালৈকে অকণমান ভাজি থাকিব লাগিব। আৰু ইয়াতে মই গাখীৰ এড কৰি দিম। আৰু মোৰ হাতত ক্ৰীমটো নাছিলে, সেইটো কাৰণে মই গাখীৰ আধা কাপমান এড কৰি দিছোঁ। তেতিয়া কালাৰটো বেছি ধুনীয়া হয়। ধুনীয়াকৈ এটা উতল অহাৰ পিছতে মই পনীৰখিনি এড কৰি দিছোঁ। আৰু পনীৰখিনি আপোনালোকে বইল কৰি বনাব পাৰে, ফ্ৰাই কৰি বনাব পাৰে। বইল কৰি বনালে বেছি খাবলৈ ধুনীয়া টেষ্টি হয়। আৰু এতিয়া মই 5 মিনিটৰ কাৰণে ধুনীয়া এটা উতল আহিবলৈ দিম। তাৰপিছতে ৰেচিপি ৰেডি হৈ গ'ল। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু মোটামুটি মোৰ ৰেডি হৈ গৈছে ৰেচিপিটো বনোৱা। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। আপোনালোকে যদি ইয়াতকৈ বেছি মছলা খায় তেতিয়া দিব পাৰিব, মই কম মছলাত বনাইছোঁ।
আৰু এফালে ৰেচিপি মোৰ ৰেডি হৈ গ'ল মই আপোনালোকক প্লেট এখনত এড কৰি দেখাই দিছোঁ আৰু দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমানেই টেষ্টি হৈছে আৰু খাব টাইমত আপোনালোকে ঘিউ এচামুচো দিব পাৰিব বন্ধু বান্ধৱীসকল ৰেচিপিটো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো ইমান টাইম চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিলে